আদিবাসী চাহ জনগোষ্ঠীৰ জাতিৰ প্ৰমাণপত্ৰত টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ উল্লেখ কিমান যুক্তিপূৰ্ণ। জাতিৰ প্ৰমাণপত্ৰত যদি আপোনাৰ পৰিচয় হিচাপে লেবাৰ শব্দটো লিখা থাকে সেইটো কিমান সন্মানজনক। আদিবাসী চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত এই প্ৰশ্নটো আজি অত্যন্ত গুৰুত্বপূৰ্ণ। অসমত চাহ উদ্যোগ আৰম্ভ হৈছিল ব্ৰিটিছ আমলত আৰু সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পিছলৈ ব্ৰিটিছ শাসনে ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড় অঞ্চলৰ পৰা হাজাৰ হাজাৰ আদিবাসীসকলক চাহ বাগিচালৈ কামৰ বাবে আনি স্থাপন কৰিছিল। সেই সময়ত তেওঁলোকে টি গাৰ্ডেন লেবাৰ বুলি চৰকাৰী নথিত উল্লেখ কৰা হৈছিল। কিন্তু মনত ৰাখিব লাগিব এইটো আছিল কামৰ পৰিচয়, জাতিৰ পৰিচয় নহয়। আজিও বহু লোকৰ জাতিৰ প্ৰমাণপত্ৰত টি গাৰ্ডেন লেবাৰ এক্স টি গাৰ্ডেন লেবাৰ বুলি লিখা থাকে। প্ৰশ্নটো হৈছে এটা জাতিৰ প্ৰমাণপত্ৰত পেচা ভিত্তিক শব্দটো কিমান যুক্তিপূৰ্ণ। জাতিৰ প্ৰমাণপত্ৰ সাধাৰণতে সামাজিক আৰু জনজাতিগত পৰিচয়ৰ বাবে দিয়া হয়, কিন্তু লেবাৰ শব্দটো এটা পেচা বুজায়, জাতি নহয়। বিতৰ্ক আৰু যুক্তি। বহু আদিবাসী সংগঠনৰ মতে তেওঁলোকৰ মূল জনজাতিগত যেনে ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল আদি উল্লেখ কৰা উচিত। লেবাৰ শব্দটো বহু সময়ত মানসিক আঘাত দিয়ে বুলি তেওঁলোকৰ অভিযোগ। আনফালে চৰকাৰী দপ্তৰৰ মতে এইটো এটা প্ৰশাসনিক শ্ৰেণী বিভাজন, যাৰ জৰিয়তে চাহ জনগোষ্ঠীক চিনাক্ত কৰা সহজ হয়। এছ টি মৰ্যাদাৰ বিষয়। আদিবাসী চাহ জনগোষ্ঠীয়ে বহু বছৰ ধৰি এছ টিৰ মৰ্যাদাৰ দাবী কৰি আহিছে। এই দাবী কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কাষতো বহুবাৰ উত্থাপন হয়। যদি পৃথক জনজাতিগত স্বীকৃতি দিয়া হয় তেন্তে লেবাৰ শব্দটোৰ ব্যৱহাৰ প্ৰয়োজনীয় থাকিবনে? এইটো এতিয়াও এটা ডাঙৰ ৰাজনৈতিক আৰু সামাজিক প্ৰশ্ন। জাতিৰ প্ৰমাণপত্ৰ এটা কেৱল কাগজে নহয়, ই মানুহৰ পৰিচয়, আত্মসন্মান আৰু অধিকাৰৰ সৈতে জড়িত। যেতিয়া লেবাৰ শব্দটো লিখা থাকে বহু যুৱ সমাজে অনুভৱ কৰে যে তেওঁলোকৰ পৰিচয় কেৱল এটা কামৰ মাজতে সীমাবদ্ধ কৰি দিয়া হৈছে। ঐতিহাসিকভাৱে টি গাৰ্ডেন লেবাৰ শব্দটো ব্যৱহাৰ হ'লেও বৰ্তমান সময়ত বহু যুৱকৰ মতে এইটো পুনৰ বিবেচনা কৰাৰ সময় আহিছে। প্ৰশ্নটো হ'ল পৰিচয় কি কামৰ ভিত্তিত হ'ব লাগেনে জাতিগত সাংস্কৃতিক স্বীকৃতিৰ ভিত্তিত? আপোনাৰ মতামত কমেণ্টত জনাব। ধন্যবাদ।